এইটো কি হয় বুলি কৈছা? এইটো প্ৰথমতে মই কলচি বনাইছিলোঁ। কলচি হয়। হয় হয়। এইটো এতিয়া মানে এই ৰূপ ল'বগে কিবা। এইটো গান গোৱা ষ্টেণ্ড। হয় হয় ষ্টেণ্ড। তেতিয়াহ'লে আকৌ এটা গান তোমাৰ অকণ মই গোৱাম তেতিয়াহ'লে। এই চকীবিলাক বনাওঁতে কিমান দিন সময় লাগে? সময়টো একে বুলি ক'ব লাগিব। দুমাহে লাগিব। নাৰিকলৰ চুকুৰেদি বনোৱা হৈছে চাগে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। আজি মোৰ লগত আছে এনে এজন ব্যক্তি যাৰ হাতৰ পৰশত নিৰ্জীৱ সামগ্ৰী এটাও প্ৰাণ পাই উঠে, যাৰ হাতৰ পৰশত নিৰ্জীৱ সামগ্ৰীও কথা কয়, আৰু সেইজনে হৈছে নিপন গগৈ। নিপন, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। নমস্কাৰ। নিপন, মইতো আপোনাৰ পৰিচয়টো জানোৱেই, কিন্তু আমাৰ অসমৰ ৰাইজক, আমাৰ দৰ্শকসকলক আপোনাৰ পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ। মোৰ ঘৰ শিৱসাগৰ, খনামুখ টিপমীয়া গাঁৱত, আৰু মোৰ মা দেউতা আছে। অঁ, আৰু এয়া দাদা আছে। দাদা ন? অঁ হয়, আৰু বৌ, দাদা বৌ আৰু ভাইটি এটা আছে। আৰু ভাইটি আছে। অঁ, এইকেইজনে আপোনাৰ পৰিয়াল আৰু ন? হয় হয়। আচ্ছা নিপন, আপুনি, মই গম পাইছোঁ যে আপুনি বাঁহ বেতৰ কাৰ্যৰ লগত জড়িত। হয় হয়। মই দেখিও আছোঁ খুব ধুনীয়া ধুনীয়া আপুনি সামগ্ৰী বনায়ো আছে ইয়াতে ন? এই কৰ্মৰাজিৰ লগত, এই শিল্পৰাজিৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? মই বৰ্তমান এবছৰমান হৈছে আৰু। এবছৰৰ পৰা আপুনি এই মানে এবছৰৰ পৰা আপুনি ব্যৱসায় হিচাপতহে এবছৰ। ব্যৱসায়িক ক্ষেত্ৰত আপুনি এবছৰৰ পৰা ইয়াৰ লগত লাগিছে? ইয়াৰ লগত লাগিছে। তাৰ আগৰ পৰাই চাগে আপুনি ইয়াৰ লগত জড়িত? অঁ, আগৰ পৰা কৰি আছোঁ। কেতিয়াৰ পৰা আপুনি জড়িত ইয়াৰ লগত? মই আজি 5 বছৰেই হ'ল আৰু। 5 বছৰৰ পৰা আপুনি এই শিল্পৰাজিৰ লগত জড়িত হৈ আছে ন? আৰু লগতে মই এইটো কথাও দৰ্শকসকলক ক'বলৈ ভাল পাম, নিপনে যদিও খুব ধুনীয়া ধুনীয়া সামগ্ৰী বনাই আছে, যদিও নিপনৰ হাতৰ যাদু ৰাইজসকলে দেখিছে চাগে, কিন্তু নিপনে খুব ধুনীয়া গানো গায়। হাতৰ যাদুৰ লগতে নিপনৰ কণ্ঠটো যাদু আছে, গতিকে আমাৰ নিপনৰ বহু কথা পাতিবলৈ আছে, কিন্তু নিপনৰ কণ্ঠত আমি এটা ধুনীয়া গান শুনি ল'ম এতিয়া। তোমাৰ অভিমান কৰি চুৰি মই ৰাখো কেনেকে, দুগুৰ হলে জানা দুখনি হিয়া মৰমে টানিব কাষলে জানা পাতিবলে মনৰে কথা, ঐ জান পাতিবলে মনৰে কথা। খুব ধুনীয়া, খুব ধুনীয়া। আচলতে নিপনে গানৰ মাজতে কথা এটা কৈছে, মৰমে এতিয়া কাক টনা কথা কৈছে, কিয়নো আমি গম পাইছোঁ নিপনে এতিয়ালৈকে গা তিওৱা নাই। তুমি ক'লা দাদা বৌ আছে বুলি, নিপন অকণমান কিবা চিন্তা চৰ্চা চলিছে নে তেনেকুৱা ধৰণৰ? নাই নাই, এতিয়া বৰ্তমান নাই চলা। নিপনে অকণ লাজো কৰিছে, হাঁহিটোতে আমি গম পাইছোঁ। মই কৈছিলোঁ যে নিপনৰ হাতত যাদু আছে। নিপন, আমি দেখিছোঁ তোমাৰ এই সামগ্ৰীবিলাক, আৰু মই সোমাই আহোঁতে তোমালোকৰ ঘৰ এটা ৰুমত তোমাৰ গোটেই সামগ্ৰীবিলাক দেখিছিলোঁ। আমি অকণমান সামগ্ৰীবিলাক চাব পাৰিম নেকি? দৰ্শকসকল দেখিছে, এইডালো নিপনে নিজ হাতেৰে বনাইছে। নিপন নিজ হাতে বনোৱা হৈছে এডাল ন? এইডালো বাঁহৰ ন? কেনেকৈ তোমাৰ মনলৈ এইবিলাক কথা আহে নিপন? মইতো আচৰিত হৈছোঁ। বাঁহৰ মইতো এনেকুৱা পৰ্দা ষ্টেণ্ড আজি প্ৰথম দেখিছোঁ। এইফালেও আছে ন? এইফালেও আছে এডাল পৰ্দা ষ্টেণ্ড, খুব ধুনীয়া। আচ্ছা দৰ্শকসকল, মই যেতিয়া প্ৰথম ৰুমটোলৈ আহিছোঁ, মইতো আচৰিত হৈ গৈছোঁ। চবফালে কেৱল বাঁহৰ সামগ্ৰী, খুব ধুনীয়া বাঁহৰ সামগ্ৰী। এইখন হৈছে বাঁহৰ চকী। নিপন, তুমি নিজ হাতে বনাইছা এখন বাঁহৰ চকী। এইফালে যদি দেখে এখন বাঁহৰ আমি টেবুল বুলিও ক'ব পাৰোঁ ন? ইয়াত তোমালোকে ধুনীয়া, এইবোৰতো চব তুমি নিজ হাতেৰে বনাইছা। কাপ প্লেট, আচৰিত। এইটো গিলাচ ন? আচ্ছা আচ্ছা, আমি যিবিলাক ষ্টিলৰ কিনো, তুমি নিজ হাতেৰে বনাইছা, খুব ধুনীয়া। এইখন এয়া মোৰ ককাইদেৱে বনাইছে। এইখন দাদাই বনাইছে তোমাৰ? এইখন দৰ্শকসকল খুব ধুনীয়া এখন এৰোপ্লেন ন? খুব ধুনীয়া। মই কিন্তু কিবা এটা ইয়াৰ পৰা নিম দেই নিপন, মোৰ কিন্তু খুব মৰম লাগিছে সামগ্ৰীবিলাক। এইফালেও আছে ন নিপন? কোনটো কি তুমি দেখাই দিয়াচোন মোক, মই ঠিক ধৰিব পৰা নাই। দেখাই দিয়াচোন তুমি কোনটো কি বনাই আছা। আমাৰ এইটো মিউজিকৰ যিটো লগ'টো ন? হয় হয়।
কেনেকৈ বনাইছা মইতো আচৰিত হৈছোঁ ইমান ধুনীয়া সামগ্ৰী এইটো এইটো বাঁহৰ পৰা নিৰ্মাণ কৰা হৈছে এইটো জন্তু বনাইছা এখন চাকি ন হয় হয় এইটো ধূপদানিও হয় এইটো এখন গাৰ্ডেনৰ বেগ অংশ হয় এইটো মানে আপোনাৰ সজাই থোৱা সামগ্ৰী বনাইছা ন এইটো আমাৰ দেউতাই নিৰ্মাণ কৰিছে দেউতাই মানে আমাৰ বিশেষকৈ ৰাজ বনায় দেউতাই এখন বনাইছে হয় হয় দৰ্শকসকল এখন নিপনৰ দেউতাকে বনাইছে গতিকে নিপনৰ দেউতাকলৈ আমি ইয়াৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া সামগ্ৰী নিৰ্মাণ কৰাৰ কাৰণে আৰু তলৰ ফালে আছে মই যদি ভুল কৰা নাই এইবিলাক চাগে নাৰিকলৰ টুকুৰা ন নিপন নাৰিকলৰ টুকুৰাৰ পৰা তুমি ধুনীয়াকৈ সামগ্ৰী বনাইছা এইবিলাক যিবিলাক আমি পেলাই দিওঁ তুমি ইয়াৰ পৰা সামগ্ৰী প্ৰস্তুত কৰিলা ইমান ধুনীয়া সামগ্ৰী আৰু দৰ্শকসকল আমি আৰু আপোনালোকক দেখাম নিপনৰ সামগ্ৰী কিন্তু মই আগতে কৈছোঁ যে নিপনে খুব ধুনীয়া গান গায় অকণমান দেৰি আগতে আশ্চৰ্যই এটা গান নিপনে গাইছিলে মই আৰু এটা গান নিপনে গাবলৈ অনুৰোধ জনাম নিপন আৰু ধুনীয়া গান আমাক তুমি গাই শুনাব লাগিব তুমি নাচনি তুমি নাচনি মোৰে মনৰ পদূলি তুমি নাচনি তুমি নাচনি মনত মাৰি ভুমুকি তুমি কাষলে মোৰ আহিলা মৰমেৰে মাতিলা জানো পগলা কৰিয়ে দিলা মোৰ জানো পগলা কৰিয়ে দিলা খুব ধুনীয়া কণ্ঠ নিপনৰ মই আগতেও কৈছোঁ নিপনৰ গানবিলাকত মানে বিৰাট এটা মৰম চেনেহ এটা সোমাই আছে এতিয়া নিপনক কোনে পগলা কৰিছে সেইটো কথা মই কোৱা নাই ইয়াত ক'ব নিপনে কিন্তু মই নিপনৰ আৰু সামগ্ৰী এটা দেখাবলৈ চেষ্টা কৰিম নিপন এইটো চাউণ্ড বক্স নেকি এইটো বাঁহৰ চাউণ্ড বক্স ন এইটো লেম্প চাগে ন আৰু বাকী তুমি কোৱাচোন কোনটো কি মানে এইটো লেম্পত ধৰিব পাৰিছোঁ বা এইটো এটা লেম্পেই এইটো তলফালে চাগে লাইট লগাব পৰা হ'ব ন এইটো পঢ়া টেবুলত এইটো ইউজ কৰিব পাৰে এইটো এইটোৰ কিডছৰ কাৰণে বনোৱা হৈছে কিডছৰ কাৰণে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো এইফালে মানে এইফালে লাইট থাকিব দৰ্শকসকল এইফালে লাইট থাকিব সৰু ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ পঢ়া টেবুলত ব্যৱহাৰ কৰিব পাৰিব ন যন্ত্ৰ আকাৰত মানে দিয়া হৈছে এইটো এতিয়াহে মই ধৰিব পাৰিছোঁ এইটো অকণমান জীৱ জন্তু আকাৰ এটা দিছে নিপনে খুব ধুনীয়া লাগিছে নিপন এইটো মই ইয়াত থৈছোঁ এইবিলাক নিপন এইবিলাকো লাইট ন এইটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব এইটো আপোনাৰ ড্ৰয়িং ৰুমত ৰাখিব পাৰি সজাবৰ কাৰণে ন খুব ধুনীয়া লাগিছে তলৰফালে এইবিলাকো সজাই থোৱা সামগ্ৰী ন এইবিলাক যদি মই ভুল কৰা নাই নাৰিকলৰ চুকুৰাইদি বনোৱা হৈছে চাগে নাৰিকলৰ চুকুৰাই বনোৱা হৈছে ন এইবিলাক চব সজোৱা সামগ্ৰী ন ইমান ধুনীয়া মই আগতেই কৈছোঁ দৰ্শকসকল যে নিপনৰ হাতত নিৰ্জীৱ সামগ্ৰীও কথা কয় আৰু আপোনালোকে নিশ্চয় চায়ে গম পাইছে কিমান ধুনীয়াকৈ তেওঁ বস্তুবিলাক সজাই ৰাখিছে কিমান ধুনীয়াকৈ তেওঁ নিৰ্মাণ কৰিছে সামগ্ৰী এইটো হাঁহ ন নিপন নিপন মই এটা কথা সুধোঁ দে এইবাৰ কিন্তু তুমি সঁচাকৈ ক'ব লাগিব কিবা আছে নি নাই হা এই চবতে তোমাৰ যে মৰমবিলাক সোমাই আছে যে সামগ্ৰীবিলাকত এইফালে এইটো কিহেদি বনোৱা হৈছে এইটো বাঁহৰ নে মুঢ়া আৰু কি কাঠৰ মুঢ়াই দি এইটো নিৰ্মাণ কৰিছা ন এনেই পালোঁ আৰু পাই পানি লৈ আহিলোঁ একে তুমি নতুন ৰূপ এটা দি দিলা ইয়াতে ধুনীয়া লাগিছে এইটো ঘড়ী এইবিলাকো চাগে নাৰিকলৰ চুকুৰাই বনাইছে আৰু এইটো কি এইটো গান গোৱা ষ্টেণ্ড তেতিয়াহ'লে আকৌ এটা গান তোমাৰ অকণ মই গোৱাম তেতিয়াহ'লে এইবাৰ এইটো ষ্টেণ্ডত তুমি গাব লাগিব দৰ্শকসকলক মই আকৌ দেখাম নিপনৰ সামগ্ৰীবিলাক কিমান ধুনীয়াকৈ তেওঁ বনাইছে প্ৰতিটো সামগ্ৰী তেওঁ নিজ হাতেৰে বনাইছে নিপনে এইটো লাইট আমি ঘৰত যিবিলাক বস্তু কিনো নিপনে সেইবিলাক নিজ হাতেৰে বনাইছে নিপন মই এটা কথা এইখিনিতে সুধিম এইখন মই তোমাক আগতে তোমাৰ পৰা জানিছিলোঁ যে তুমি বিচনাও বনোৱা এনেকুৱা এখন বিচনা বনাওঁতে তোমাৰ কিমান দিন সময় লাগে এইখন সামগ্ৰীখিনি কটাৰ পৰাতো দুমাহেই লাগিব বিচনাখনৰ 2 মাহ লাগে মানে প্ৰথমতে বাঁহখিনি কটাৰ পাছত আমি এইখিনি বাঁহ গুৱাই ৰাখোঁ গুৱাই ৰখাৰ পাছত শুকোৱাৰ পাছতে আমি কাম কৰিব পাৰোঁ এইটো মানে গুৱাই ৰাখিলে ইয়াৰ গুৱাই ৰখাৰ কাৰণটো হ'ল মানে আমাৰ পোক পৰুৱাৰ যিখিনি সেইবোৰ তাৰ হাতেৰে পাৰিম প্ৰায় 2 মাহ লাগে ন বনাওঁতে 2 মাহ লাগে বিচনা মানে বনাওঁতে 2 মাহ হয় তুমি চাগে এইটো ব্যৱসায়িক ক্ষেত্ৰত তুমি ইতিমধ্যে তুমি বহুতো বিচনা বিকিছা বুলি মই শুনিছোঁ হয় এইটো মাৰ্কেট তোমাৰ ঘৰৰ পৰাই সামগ্ৰীবিলাক লৈ যায়
অঁ ঘৰৰ পৰাই নিয়ে অৰ্ডাৰ মানে আহে তোমাৰ অঁ হয় হয় মানে তুমি ঘৰৰ পৰাই সকলো সামগ্ৰী ৰাইজৰ কাৰণে পঠাই আছা হয়, হয়। আৰু এই চকীবিলাকো চাগে অৰ্ডাৰ আছে চাগে মই যদি ভুল কৰা নাই ন মই অৰ্ডাৰী কামখিনি কৰোঁ তুমি যিমান কৰা পাৰোঁ ন? হয় আচ্ছা, এই চকীবিলাক বনাওঁতে কিমান দিন সময় লাগে সময়টো একে বুলি ক'ব লাগিব প্ৰায় দুমাহে লাগিব অঁ মানে যিখিনি প্ৰচেছ আছে হয়। সেইখিনি দুমাহেই প্ৰয়োজন হয় আৰু বহিবলৈও খুব আমেজ খুব ধুনীয়া লাগিছে আৰু নিজৰ বাঁহ বেতৰ সামগ্ৰী বহাটো আমেজেই বেলেগ ন হয় দৰ্শকসকল আমি নিপনৰ লগত আৰু কথা পাতিম কিন্তু আমি আকৌ এটা গান শুনি ল'ম কিন্তু এইবাৰ নিপনে ষ্টেণ্ডৰ ওচৰত গাব গান নাচনি গৈ বহাগি আকৌ আহি পালেহি নাচনি গৈ কুলিয়ে দিলে বিহুৰ বাতৰি শুনিলে কৈ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত নাচনি হৈ লাগেনে বিহু বিহু তোমাৰ গাত বিহু বিহু তোমাৰ গাত খুব ধুনীয়া নিপন ধন্যবাদ খুব ধুনীয়া গান গাই নিপনে মই আগতেই কৈছোঁ কণ্ঠত যাদু আছে নিপনৰ লগতে নিপনৰ আৰু এটা পৰিচয় আছে নিপনে অসমৰ দিহানামৰ সম্ৰাট কমলা গগৈ ককাইদেউৰ লগত সহশিল্পী হিচাপে তুমি গান গোৱা নহয় জানো ফটো চটো মই দেখোঁ মোৰ ভিডিঅ'বিলাকত নিপনক মই দেখিছোঁ আৰু এইখিনিতে মই দৰ্শকসকলক ক'বলৈ ভাল পাম যে নিপনক আমাক লগ কৰাই দিয়া মূল মানুহজনে হৈছে সুমিত শইকীয়া সুমিত শইকীয়া আমাৰ লগত আছে মই সুমিত শইকীয়া অকণমান এইফালে যদি আহে সুমিত শইকীয়াকো মই আগতে কৈছোঁ এখেতকো পৰিচয় কৰাই দিয়া কোনো প্ৰয়োজন বোধ কৰাই নাই অসমৰ দিহানামৰ জগতখনত এটা সুকীয়া স্থান আছে সুমিত শইকীয়া গতিকে সুমিত শইকীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিপনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এটা কথা শেষত দৰ্শকসকলক ক'ম নিপনে নিজ হাতেৰে কেৱল নিজৰ একক প্ৰচেষ্টাত এই সামগ্ৰীবিলাক বনাইছে আৰু তেওঁ তাৰ কাৰণে এখন বজাৰো লাভ কৰিছে বৰ্তমান গতিকে আমাৰ এই চাই থকা দৰ্শকসকলক যদি কাৰোবাক যদি ইমান ধুনীয়া ধুনীয়া সামগ্ৰী যদি প্ৰয়োজন হয় বিচনাই হওক চোফাৰে হওক বা যিবিলাক সামগ্ৰী নিপনে বনাইছে তাৰ কাৰণে আপোনালোকে নিপনৰ লগত যোগাযোগ কৰিব পাৰে মই নিপনক তেখেতৰ ফোন নাম্বাৰটো ক'বৰ কাৰণে অনুৰোধ কৰিম 8133933067 আমি ডেছক্ৰিপশ্যনত দিয়ে দিম বাৰু নিপনে খুব লাহে কৈ আমি ডিছক্ৰিপশ্যন দিলে সকলোৱে পাই যাব গতিকে শেষত সকলোৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিপনে ইমান ব্যস্ততাৰ মাজত আমাক অকণ সুবিধা দিয়াৰ কাৰণে সুমিত শইকীয়া দিবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিয়াৰ বাবে আৰু মই সুমিতদাৰ লগতে আপোনালোকৰ চেনেলটোলৈ অশেষ মৰমৰ ধন্যবাদ জনালোঁ ধন্যবাদ আৰু মই আপোনালোকক এটা উপহাৰ দিব বিচাৰিছোঁ আচলতে মই আগতে কৈছোঁ নিপনৰ মই কিবা এটা কিবা বস্তু মই লৈ যাম বুলি ভাবিছিলোঁৱে কিন্তু নিপনে নিজে দিছে ধন্যবাদ নিপন ধন্যবাদ বহুত বহুত ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তুমি এই শিল্পৰ জগতখনত তুমি আৰু আগবাঢ়ি যোৱা তুমি আজিৰ তাৰিখত নিপন এটা চিনাকি নাম অসমৰ তথাপিও তুমি বিশ্ব দৰবাৰলৈকে আগবাঢ়ি তাকে আমি কামনা কৰিছোঁ ধন্যবাদ নিপন ধন্যবাদ বন্ধুসকল তোমাৰ আবেলি আহা জুৰি ময়ানো কেনেকে তোমাৰ অভিমান কৰি চুৰি মই ৰাখো কেনেকে দুগুৰ হলে জানা দুখনি হিয়া মৰমে টানিব কাষলে জানা পাতিবলে মনৰে কথা ঐ জান পাতিবলে মনৰে কথা